নমস্কাৰ জনাইছো অসম ইনফো 2.0 দৰ্শকসকলক। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। ভয়ংকৰ পথ দুৰ্ঘটনা, চালকৰ টোপনিৰ বাবে প্ৰাণ গ'ল 10জনকে লোকৰ। উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 10জনকে লোক, গুৰুতৰভাৱে আহত 7জনকে লোক। 10জন নিহত হোৱাৰ লগতে 2জনৰ অৱস্থা অতিকৈ সংকটজনক। এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটা বিগ ব্ৰেকিং নিউজ। পুনৰ ৰাজ্যত বৃদ্ধি পাইছে কোভিড ৰোগী। ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। যোৱা 24 ঘণ্টাত 33জনকৈ লোক কোভিড আক্ৰান্ত। কামৰূপ মেট্ৰত সৰ্বাধিক 29জন লোক কোভিড আক্ৰান্ত। কামৰূপত 3জনকৈ লোক কোভিডত আক্ৰান্ত। হোজাইত আন এজন লোক কোভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে। যোৱা 24 ঘণ্টাত পজিটিভিটিৰ হাৰ 5.18%। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত বানৰ বিভীষিকা, প্ৰলয়ংকাৰী বানত বিধ্বস্ত 33খনকৈ জিলা। 55 লাখতকৈ অধিক লোক বানৰ কবলত। 3খন নদী এতিয়াও বিপদ সীমাৰেখাৰ ওপৰেদি বৈ আছে। এই মুহূৰ্তত দেশৰ ৰাজনীতিত দিবলৈ ওলাইছো আন এটা বিগ ব্ৰেকিং নিউজ। গুৱাহাটীৰ পৰা আৰম্ভ হৈছে ঠাকৰে হাটাও অভিযান। 49গৰাকী বিসম্বাদী বিধায়কে বাখৰ পাতিছে ৰেডিশ্যন ব্লুত। হোটেলত 36টা বন্ধ কোঠালিৰ পৰা নিয়ন্ত্ৰণ হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। একেনাথৰ নেতৃত্বত 49গৰাকী বিধায়কৰ উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধাচৰণ। শিৱসেনা আৰু অন্যান্য বিসম্বাদী 49গৰাকী বিধায়ক একত্ৰিত হ'লে বিজেপিৰ প্ৰতি আহিব সেউজ সংকেত। এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ ডাঙৰ খবৰ। নিত এনেকুৱা বিভিন্ন ধৰণৰ খবৰ পোৱাৰ বাবে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।